ভাৰতৰ পৰা সহজে যাব পৰা এখন ধুনীয়া দেশ হৈছে থাইলেণ্ড। থাইলেণ্ড বুলি ক'লে মনলৈ আহে নীলা নীলা সাগৰ, ধুনীয়া ধুনীয়া বিচেছ, শ্বপিং, নাইট লাইফ আৰু থাই ফুড। আৰু সেই থাইলেণ্ডতে আছে এখন ধুনীয়া চহৰ যাৰ নাম হৈছে ফুকেট। ফুকেট থাইলেণ্ডৰ এখন সাগৰীয়া চহৰ, যোনখনত প্ৰত্যেক বছৰে বহুতো টুৰিষ্ট ফুৰিব আহে, আৰু এই চহৰখন থাইলেণ্ডৰ চাউদাৰ্ণ পাৰ্টত আছে। যদি আপোনালোকে থাইলেণ্ড ফুৰিবলৈ প্লেন কৰিছে আৰু ফুকেট আপোনালোকৰ টুৰ প্লেনত ইনক্লুড আছে, তেন্তে এই ভিডিঅ'টো শেষলৈকে চাব। য'ত আমি আপোনালোকক এনেকুৱা কিছুমান ইনফৰমেশ্যন দিম যাতে আপোনালোকৰ ফুকেট ট্ৰেভেল প্লেন কৰোঁতে হেল্প হ'ব। Hey guys, welcome back to our channel Mr. and Mrs. বৰগোহাঁই। মই ঋতুৰাজ বৰগোহাঁই আৰু মই এঞ্জেলিকা বৰদলৈ। বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। Let's begin the video. এই ভিডিঅ'টোত ফুকেট ফুৰিবলৈ যোনবোৰ ইনফৰমেশ্যন কভাৰ কৰিম তাৰ ভিতৰত আছে ফ্লাইট টিকেটছ অসমৰ পৰা ফুকেটলৈ, ভিজা, হোটেল বুকিংছ, চাইটছিং এণ্ড লোকেল ট্ৰান্সপৰ্ট, ৱেডাৰ, আৰু চবতছে ইম্পৰ্টেণ্ট বাজেট। আহক এতিয়া আমি ফ্লাইটৰ ওপৰত ডিছকাছ কৰোঁ। ফুকেট থাইলেণ্ডত আছে আৰু সকলো ইণ্ডিয়ান মেজৰ এয়াৰপৰ্টবোৰৰ পৰা থাইলেণ্ডলৈ ফ্লাইট পোৱা যায়। আপোনালোকে ফুকেটলৈ ডাইৰেক্ট ফ্লাইটতো টিকেট কৰিব পাৰে বা বেংকক হৈও ফুকেটলৈ টিকেট কৰিব পাৰে। অসমৰ পৰা ফুকেটলৈ যাবলৈ হ'লে প্ৰথমে আপোনালোকে কলকাতা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট যাব লাগিব, দেন তাৰ পৰা আপোনালোকে ফুকেট যাব পাৰিব। কলকাতাৰ পৰা ফুকেটলৈ ৰিটাৰ্ণ ফ্লাইট টিকেটৰ দাম হ'ব পাৰে এজনৰ 17,000 পৰা 25,000 টকাৰ ভিতৰত। আৰু কলকাতালৈ আমাৰ অসমৰ সকলো এয়াৰপৰ্টৰ পৰা 2,000 পৰা 5,000 ভিতৰত ফ্লাইটৰ টিকেট পোৱা যায়, নাইবা আপোনালোকে অসমৰ পৰা কলকাতালৈ ট্ৰেইনেদি গৈও কলকাতাৰ পৰা ফুকেটলৈ ফ্লাইটত যাব পাৰিব। ইয়াতে এটা এডভাইচ দিব বিচাৰোঁ, যদি আপোনালোকে ফ্লাইটৰ বুকিং নিজে কৰে দেন স্কাই স্কেনাৰ বা কায়েক নামৰ ৱেবছাইট দুটাত গৈ টিকেট বুকিং কৰিব পাৰে, কাৰণ এই ৱেবছাইটকেইটাত কম্পেৰেটিভলি কম দামতে টিকেট পোৱা যায়। আমি নেক্সট এতিয়া আহোঁ ভিজা। হয়, থাইলেণ্ড যাবলৈ আমাক ভিজা লাগিব, আৰু বহুতকেইটা কেটেগৰী থাইলেণ্ড টুৰিষ্ট ভিজা ভাৰতীয়ৰ বাবে উপলব্ধ। ইয়াৰ ভিতৰত পপুলাৰ হৈছে ভিজা অন এৰাইভেল, ছিংগল এণ্ট্ৰি টুৰিষ্ট ভিজা আৰু মাল্টিপল এণ্ট্ৰি ভিজা। আৰু আমি আপোনালোকক ছাজেষ্ট কৰোঁ ভিজা অন এৰাইভেল, কাৰণ ভিজা অন এৰাইভেল ইজিলি পোৱা যায়। ভিজা অন এৰাইভেল মানে হৈছে থাইলেণ্ডত গৈ এয়াৰপৰ্টত যোনবোৰ ভিজা ওলোৱা হয়, আৰু কষ্ট আহে এৰাউণ্ড 2,000 থাই বাট, যোনটো এপ্ৰক্সিমেটলি ইণ্ডিয়ান ৰুপিজত 4,500 টকা হয় আৰু 15 দিনৰ কাৰণে ভেলিডিটি থাকে। তাৰ উপৰিও আপোনালোকে ইণ্ডিয়াতে ছিংগল এণ্ট্ৰি বা মাল্টিপল এণ্ট্ৰি ভিজা থাইলেণ্ডৰ কাৰণে উলিয়াই ল'ব পাৰে। ইয়াৰ কাৰণে আপোনালোকে প্ৰথমে VFS গ্ল'বেলত যোগাযোগ কৰিব লাগিব। তাৰ পাছত আপোনালোকে কলকাতা, দিল্লী, চেন্নাই বা বম্বেত থকা থাই এম্বেচিৰ পৰা উলিয়াই ল'ব পাৰিব। আৰু ইয়াৰ খৰচ আহে 2,500 টকা ছিংগল এণ্ট্ৰিৰ কাৰণে আৰু 12,000 টকা মাল্টিপল এণ্ট্ৰিৰ কাৰণে, আৰু সময় লাগে প্ৰায় এসপ্তাহৰ পৰা 20 দিনৰ ভিতৰত। এতিয়া আহক ভিজা অন এৰাইভেলৰ কাৰণে কি কি ডকুমেণ্টছ লাগে তাৰ ওপৰত অলপ ডিছকাছ কৰোঁ। প্ৰথমে আমাক পাছপৰ্ট লাগিব, যাৰ ভেলিডিটি মিনিমাম 6 মান্থছ থাকিব লাগিব। দ্বিতীয়তে আমাক এখন ভিজা এপ্লিকেশ্যন ফৰ্ম লাগিব, য'ত আমি আমাৰ ডিটেইলছখিনি ভৰাম। তাৰ পাছত আমাক এখন ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, যোনখন 4x6 চেণ্টিমিটাৰ চাইজৰ হ'ব লাগিব। তাৰ উপৰিও আমি ফ্লাইটৰ ৰিটাৰ্ণ টিকেট দেখাব লাগিব, আৰু লগতে হোটেলছ বুকিং, আমি যিমান দিন থাইলেণ্ডত থাকিম সিমান দিনৰ দেখাব লাগিব। আৰু কেতিয়াবাই তাত থকা থাই ইমিগ্ৰেশ্যন অফিচাৰসকলে ফাইনেন্সিয়েল প্ৰুফো বিচাৰে, যোনটো নেকি মিনিমাম 20,000 থাই বাট অকলে গ'লে, আৰু ফেমিলিলৈ গ'লে 40,000 থাই বাট কেছ বা ইকুইভেলেণ্ট কাৰেঞ্চি এটা দেখাব লাগিব তেওঁলোকক। নেক্সট আহক আমি ডিছকাছ কৰোঁ হোটেলছ বা একমডেশ্যনৰ ওপৰত। ফুকেট থাইলেণ্ডৰ মেজৰ টুৰিষ্ট ডেষ্টিনেশ্যন হয়, আৰু ইয়াত বিভিন্ন ধৰণৰ হোটেলছ, ৰিজৰ্টছ, হোমষ্টে বা হোষ্টেলছ পাব। ফুকেট এটা আইলেণ্ড হয় আৰু ইয়াত বহুতকেইটা এৰিয়া আছে। ইয়াৰ ভিতৰত মষ্ট পপুলাৰ টুৰিষ্ট এৰিয়া হৈছে পাটং, কাটা, কেৰন আৰু কমলা এৰিয়াটো।
ইয়াত আপোনালোকে বাজেট আৰু লাক্সাৰী দুইটা ধৰণৰ একমডেশ্যন পাই যাব আৰু ইয়াৰ পৰা সকলো টুৰিষ্ট স্পটবোৰলৈ ইজিলি এক্সেচিবল হয় বা আপোনালোকে চেণ্ট্ৰেল ফুকেটত ফুকেট চিটিটো থাকিব পাৰে তাৰ উপৰিও আপোনালোকে সাউথ ফুকেটত ৰাৱাই এৰিয়াটোত থাকিব পাৰে বা নৰ্থ ফুকেটৰ লাগনা নামৰ এৰিয়াটোত থাকিব পাৰে যোনটো অলপ কষ্টলি হয় সো আমি আপোনালোকক ৰেকমেণ্ড কৰোঁ পাটং কাটা বা কেৰন এৰিয়া য'ত নেকি আপোনালোকে ৰেষ্টুৰেণ্ট বিচেছ সব ওচৰা ওচৰিকৈ পাই যাব আৰু টুৰিষ্ট স্পটবোৰ ফুৰিবলৈ সুবিধা হ'ব ফুকেটত বাজেট হোটেলছ 500 টকাৰ পৰা ষ্টাৰ্ট হয় আৰু 1200 টকাৰ পৰা ধুনীয়া ছুইমিং পুলছ ৰেষ্টুৰেণ্টছ থকা হোটেলছ পাই যাব আপোনালোকে ফুকেট এয়াৰপৰ্টৰ পৰা এই এৰিয়াবোৰত আহিবলৈ কাৰণে বাছ বা টেক্সি বুক কৰি আহিব পাৰে বাছৰ প্ৰাইচ টেক্সিতকৈ কম্পেৰেটিভলি অলপ কম হয় আহক এতিয়া আমি নেক্সট ডিছকাছ কৰোঁ চাইট চিন ফুকেটত চাব লগা বহুতো অপশ্যন আছে আৰু যদি 1 উইক কাৰণেও প্লেন কৰা হয় তথাপিও সব জেগা কভাৰ কৰাটো পচিবল নহ'ব সো ইয়াৰ ভিতৰত আমি কিছুমান হাইলি ৰেকমেণ্ডেড টুৰিষ্ট এট্ৰেকশ্যন বিষয়ে জনাম যোনবোৰ আপোনালোকে মিছ কৰিব নালাগে নম্বৰ 1 ফুকেট মেইনলি বিচেছৰ কাৰণে পপুলাৰ আৰু ফুকেটত বহুত বিচেছ আছে তাৰ ভিতৰত কেইখনমান ফেমাছ বিচেছ হৈছে পাটং বিচ কাটা বিচ কেৰন বিচ আৰু কমলা বিচ ইয়াত আপোনালোকে ৱাটাৰ এক্টিভিটিজ যেনে জেট স্কি পেৰাছেইলিং আৰু স্নৰ্কলিং কৰিব পাৰে তাৰ উপৰিও আপোনালোকে যদি অলপ ভিৰ ভাৰৰ পৰা আঁতৰত যাওঁ বুলি ভাবে আৰু ধুনীয়া ৰোড ট্ৰিপ এটা কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে নৰ্দাৰ্ণ ফুকেটৰ ছাইডৰ বিচবোৰত যাব পাৰে য'ত নেকি আপোনালোকে ধুনীয়া ধুনীয়া ৰিজৰ্ট ৰেচিডেঞ্চিয়েল বিল্ডিংছ গল্ফ কোৰ্ছ লেকছ আৰু হোৱাইট চেণ্ডি বিচেছ দেখা পাব ইয়াৰে কিছুমান বিচেছ হৈছে লায়ন বিচ বাংটাও বিচ নাইথন বিচ আৰু নায়াং বিচ আৰু যদি আপোনালোকে অলপ থ্ৰিল বিচাৰে দেন এয়াৰপৰ্টৰ কাষত এখন ধুনীয়া বিচ আছে যোনখনত আপোনালোকে একদম ওচৰেদি এয়াৰপ্লেন পাৰ হৈ গৈ এয়াৰপৰ্টত লেণ্ড কৰা দেখা পাব আৰু সেই বিচখনৰ নাম হৈছে মাইখাও বিচ আৰু এই বিচখনৰ ৰাস্তা বিচাৰি ওলোৱাটো ইমান সহজ নহয় আৰু যদি আপোনালোকে গুগল মেপ ইউজ কৰে তাতো সঠিকভাৱে ৰাস্তাটো নেদেখাব পাৰে সো বেটাৰ আপোনালোকে তাত থকা লোকেল মানুহক সুধি লৈ যাব পাৰে তাৰ উপৰিও আপোনালোকে সাউদাৰ্ণ ফুকেটত থকা বিচবোৰলৈ যাব পাৰে যেনে ৰাৱাই বিচ আৰু নাইহান বিচ আৰু যদি আপোনালোকৰ হাতত সময় থাকে দেন আপোনালোকে সিক্ৰেট বিচ বিচাৰিও যাব পাৰে তাৰে ভিতৰত হৈছে যেনে ফ্ৰীডম বিচ পেৰাডাইজ বিচ আৰু সবতছে ধুনীয়া বানানা বিচ এই বিচবোৰ ইজিলি ৰাস্তাৰ পৰা এক্সেচিবল নহয় আৰু আপোনালোকে গ'লে অলপ ট্ৰেকিং কৰিব লগা হ'ব পাৰে নম্বৰ 2 বিগ বুদ্ধা আৰু ৱাটচালং টেম্পল এই জেগা দুটা সঁচাকৈ বহুত ধুনীয়া আৰু মেজেষ্টিক হয় এই দুইটাই বুদ্ধিষ্টসকলৰ ৰিলিজিয়াছ জেগা হয় বিগ বুদ্ধা ষ্টেচুটো পাহাৰ এটা ওপৰত আছে আৰু য'ৰ পৰা আপোনালোকে ফুকেট চিটি আৰু আন্দামান চিখন দেখা পাব আৰু ৱাটচালং টেম্পল সঁচাই স্পিৰিচুৱেল এণ্ড বহুত ধুনীয়া এটা বুদ্ধা মন্দিৰ হয় য'ত আপোনালোকে দেখা পাব লোকেলছসকলে পূজা কৰি থকা নম্বৰ 3 যদি আপোনালোকে আগতে ক'তো ডলফিন শ্ব' চোৱা নাই দেন আপোনালোকে ফুকেট ডলফিন শ্ব' ডেফিনেটলি মিছ কৰিব নোৱাৰে ডেইলি 2 টাইমছ 45 মিনিটছ কাৰণে ৰাতিপুৱা 11টা বজাত আৰু দুপৰীয়া 2টা বজাত এই শ্ব'টো দেখুওৱা হয় আৰু আমি আপোনালোকক এডভাইচ কৰোঁ যাতে টিকেটটো তাতে গৈ কাটে নম্বৰ 4 অল্ড ফুকেট টাউন অল্ড ফুকেট টাউনখনত আপোনালোকে মিক্সড পৰ্টুগীজ আৰু চাইনিজ আৰ্হিত বনোৱা পুৰণি দিনৰ ধুনীয়া ধুনীয়া ঘৰ কিছুমান দেখা পাব আৰু যদি অলপ শ্বপিং কৰিম বুলি ভাবে তেতিয়া ইয়াতে এখন উইকেণ্ড নাইট মাৰ্কেট বহে য'ত নেকি আপোনালোকে উইকেণ্ডত গৈ ইয়াত শ্বপিং আৰু থাই ফুডৰ জুতি ল'ব পাৰে নম্বৰ 5 বাংলা ৰোড ফুকেটৰ নাইট লাইফ যদি আপোনালোকে এনজয় কৰিব বিচাৰে দেন আপোনালোকে মোষ্ট পপুলাৰ বাংলা ৰোড যাব পাৰে ইয়াত আপোনালোকে ভিন ভিন ধৰণৰ বাৰ ডিস্কো ষ্ট্ৰীট ফুড লাউড মিউজিক পাব আৰু এই জেগাটো গোটেই ৰাতি সাৰ পাই থাকে
Number 6 Promthep Cape Promthep Cape Southern Phuketor এটা হিল টপত আছে আৰু আপোনালোকে যদি ফুকেট ভেকেশনৰ এন্ডিংটো অলপ মেমোৰেবল কৰিব বিচাৰে দেন আপোনালোকে প্ৰমথেপ কেপত গৈ ইয়াৰ পৰা ওয়াৰ্ল্ড ফেমাস সানসেট উপভোগ কৰি ফুকেট ট্ৰিপটো মেমোৰেবল কৰি তুলিব পাৰে আহক এতিয়া আমি অলপ লোকেল ট্ৰান্সপৰ্টৰ বিষয়ে জানি লওঁ ফুকেট আইল্যান্ড ঘূৰিব কাৰণে সবতছে ভাল হয় আপোনালোকে যদি তাত গৈ এখন স্কুটি বা বাইক ৰেন্টত লৈ ঘূৰিব পাৰে আৰু ইয়াৰ ডেইলি ৰেন্ট হয় 200 থাই ভাতৰ পৰা 1000 থাই ভাতৰ ভিতৰত আৰু তাৰ উপৰিও আপোনালোকে সেলফ ড্ৰাইভ কাৰ ল'ব পাৰে যাৰ ডেইলি ৰেন্ট ষ্টাৰ্ট হয় 1200 থাই ভাতৰ পৰা ইয়াতে আমি আপোনালোকক এটা এডভাইস দিব বিচাৰো যদি আপোনালোকে বাইক বা সেলফ ড্ৰাইভ কাৰ ল'ব বিচাৰে দেন আপোনালোকে দ্বিতীয়ৰ পৰা এখন ইন্টাৰনেশ্যনেল ড্ৰাইভিং পাৰমিট অৰ লাইসেন্স উলাই লৈ যাব পাৰে যাৰ কষ্ট হয় এৰাউণ্ড 1000 টকা নহলে তাত পুলিচে চেকিং কৰিলে ফাইন লগাবও পাৰে ইয়াৰ উপৰিও আপোনালোকে তাত থকা লোকেল টেক্সি বা কেব বুক কৰিও ঘূৰিব পাৰে নেক্সট আহো এতিয়া ওয়েদাৰ ওপৰত থাইল্যান্ডখন গৰম দেশবোৰৰ ভিতৰত কনসিডাৰ কৰা হয় আৰু আমি আপোনালোকক ৰেকমেন্ড কৰিম নৱেম্বৰ পৰা মিড এপ্ৰিল ভিতৰত যাব কাৰণে এই টাইমত অলপ এক্সপেন্সিভ হয় বাট কম্পাৰেটিভলি অলপ ঠাণ্ডা আৰু সিজন ড্ৰাই হৈ থাকে মে পৰা জুন মাহটো ফুকেটত বহুত গৰম হয় আৰু জুলাই পৰা অক্টোবৰলৈকে ইয়াত মনসুন সিজন ষ্টাৰ্ট হৈ যায় ইয়াতে আমি দুটামান এডভাইস দিব বিচাৰো পাৰিলে আপোনালোকে ফুকেট যাওঁতে ইণ্ডিয়াৰ পৰা SPF 50+ সানস্ক্ৰিন দুটামান কিনি লৈ যায় কাৰণ থাইল্যান্ডত অলপ সানস্ক্ৰিনবোৰৰ দাম বেছি হয় আৰু যোনটো আপোনালোকক তাত বহুতেই জৰুৰী হ'ব আৰু লগত হেট সানগ্লাস আৰু ছাতি নিবলৈ নাপাহৰিব আৰু যি নেকি থাইল্যান্ডখন বহুত গৰম সো আপোনালোকে বেটাৰ লাইট কটনৰ কাপোৰ নিলে সুবিধা হ'ব ফাইনেলি হয় এবাৰ বাজেট আমি আপোনালোকক এনেকুৱা এখন বাজেট ৰেকমেণ্ড কৰিম য'ত আপোনালোকে কমফৰ্টেবলি ফুকেট ফুৰিব পাৰে ইয়াত আমি শ্বপিং আৰু আদাৰ পাৰ্চনেল এক্সপেন্সেছ নধৰোঁ আমি এই বাজেটখন এজনৰ কাৰণে দেখাম আৰু যিমানবোৰ খৰচা দেখাম সব এপ্ৰক্সিমেট ৰেট এটাত দেখাম ফাৰ্ষ্ট আহোঁ ফ্লাইট টিকেট অসমৰ পৰা কলকাতা হৈ যদি আমি ফুকেটলৈ ফ্লাইটৰ টিকেট বুক কৰোঁ তাৰ কষ্ট আহে এৰাউণ্ড 22,000 ইয়াত ৰিটাৰ্ণ টিকেট ইনক্লুড আছে আমি এই বাজেটখনত যোৰহাটৰ পৰা দেখাইছোঁ যোনটো কষ্ট আহিছে 22,000 ৰুপিজ নেক্সট ধৰোঁ ভিজা অন এৰাইভেল যাৰ কষ্ট আহে এৰাউণ্ড 4,500 ৰুপিজ যোনটো নেকি 2,000 থাই বাট তেওঁলোকৰ কাৰেঞ্চিত হয় নেক্সট হোটেল একমডেশ্যনত আমি ব্ৰেকফাষ্ট ইনক্লুড কৰা আছে আৰু এজনৰ কাৰণে পাৰ নাইট 1300 টকাকৈ ধৰা হৈছে আৰু ইয়াৰ কষ্ট আহে এৰাউণ্ড 6 নাইটছৰ কাৰণে 7,800 ৰুপিজ নেক্সট আহোঁ ফুডত যদি লাঞ্চ আৰু ডিনাৰ ইনক্লুড কৰা হয় তেতিয়া আমাৰ খৰচা আহে 600 টকা পাৰ ডে হিচাপত আৰু এই খৰচাটো 7 দিনৰ কাৰণে আমাৰ 4,200 ৰুপিজ হয়গৈ নেক্সট আহোঁ ট্ৰেভেল ইঞ্চুৰেঞ্চ যোনটো খুবেই ইম্পৰ্টেণ্ট হয় আমি ইণ্টাৰনেশ্যনেল ট্ৰিপত গ'লে চ' ইয়াৰ খৰচা আহে প্ৰায় 800 টকা নেক্সট চিম কাৰ্ডত 600 ৰুপিজ ধৰিলোঁ 7 নম্বৰত আমি ৰাখিলোঁ এয়াৰপৰ্ট টু হোটেল ট্ৰান্সফাৰ আৰু হোটেলৰ পৰা আকৌ এয়াৰপৰ্ট ট্ৰান্সফাৰ আৰু এই ট্ৰান্সফাৰটো বাছেদি কৰিম য'ত নেকি 350 টকা পাৰ ট্ৰিপকৈ ল'ব আৰু ইয়াৰ কষ্ট আহিব এৰাউণ্ড 700 ৰুপিজ নেক্সট বাইক ৰেণ্ট কাৰণ ফুকেট ফুৰিবলৈ আমাক বাইক এখনটো লাগিবই চ' ইয়াৰ কষ্ট আহে 700 টকা পাৰ ডে হিচাপত আৰু যদি 6 দিনৰ কাৰণে লওঁ 4,200 ৰুপিজ আহিব আৰু এটা আদাৰ এক্সপেন্সেছ ধৰিলোঁ যোনটো নেকি আজে বাজে খৰচা ইয়াক আমি ধৰিছোঁ 6,000 টকা চ' এই গোটেইখিনি আমি টোটেল যদি কৰোঁ ইয়াত এজনৰ খৰচা আহে 50,800 ৰুপিজ যোনটো এপ্ৰক্সিমেট খৰচাহে হয় আৰু যদি দুজন একেলগতে যায় তেতিয়া খৰচাটো অলপ কম আহিব পাৰে ধৰি লওক এৰাউণ্ড 80,000 to 85,000 ৰুপিজ মান আশা কৰোঁ এই ভিডিঅ'টোত আপোনালোকে গোটেই ইনফৰমেশ্যনখিনি পাই গৈছে চাগে য'ত নেকি আপোনালোকে এতিয়া ফুকেট ট্ৰেভেল প্লেন বনাওঁতে অলপ হ'লেও হেল্প কৰিব
ইয়াৰ উপৰিও আমাৰ এটা থাইলেণ্ড ছিৰিজ চলি আছে যোনটো ওপৰৰ নটিফিকেশ্যন আৰু ডেছক্ৰিপশ্যনত দি দিছোঁ সেইটো আপোনালোকে চাই অলপ আইডিয়া কৰি ল'ব পাৰিব আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিল দেন লাইক কৰিব লগতে আপোনালোকে কমেণ্ট কৰিও থাইলেণ্ডৰ বিষয়ে জানিব লগা থাকিলে আমাক সুধিব পাৰে and most important please subscribe and share our channel with your friends and family thank you bye bye